নমস্কাৰ বন্ধুসকল, আজি আকৌ অন্য এটা ভিডিঅ' আৰু লগতে মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যদি মোৰ চেনেলটোত আপোনালোক নতুন তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহকচোন আজি কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ আমি সকলোৱে আলোচনা কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, আমাৰ সৌৰজগতখনৰ গ্ৰহ কেইটা? এ 7টা, বি 8টা, চি 9টা, ডি অপশ্যন 10টা। ইয়াৰ উত্তৰটো হৈছে বি 8টা। ছেকেণ্ড প্ৰশ্নটো হৈছে, মানৱ শৰীৰত আটাইতকৈ বেছি পৰিমাণে পোৱা মৌলবিধ কি? অক্সিজেন, কাৰ্বন, হাইড্ৰজেন, কেলছিয়াম। ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ অক্সিজেন। 3 নম্বৰ প্ৰশ্নটো হৈছে, পৃথিৱীত প্ৰথমে সৃষ্টি হোৱা শিলবিধৰ নাম কি? বালি শিল, ৰূপান্তৰিত শিল, চূৰ্ণ শিল, আগ্নেয় শিল। ইয়াৰ উত্তৰটো হৈছে ডি আগ্নেয় শিল। 4 নম্বৰ প্ৰশ্নটো হৈছে, মানৱ দেহত থকা আটাইতকৈ বেছি ওজনৰ অংগবিধ কি? বৃক্ক, মগজু, হাওঁফাওঁ, ছাল। ইয়াৰ উত্তৰটো হৈছে ছাল। 5 নম্বৰ প্ৰশ্নটো হৈছে, মানুহে সৰ্বপ্ৰথম কোনবিধ ধাতু ব্যৱহাৰ কৰিছিল? অপশ্যন এ তাম, বি সোণ, চি ৰূপ, অপশ্যন ডি লোহা। ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ তাম। 6 নম্বৰ প্ৰশ্নটোতে আটাইতকৈ বেগী চৰাই কোনবিধ? অপশ্যন এ চিকাৰী চিলনী, বি হাঁহ, চি পাৰ, অপশ্যন ডি বৰটোকোলা। ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ চিকাৰী চিলনী। 7 নম্বৰ প্ৰশ্নটো হৈছে, প্ৰথম এছিয়ান গেমছ কোনখন চহৰত হৈছিল? অপশ্যন এ ঢাকা, অপশ্যন বি দিল্লী, অপশ্যন চি টকিঅ', অপশ্যন ডি কাঠমাণ্ডু। ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি দিল্লী। 8 নম্বৰ প্ৰশ্নটো হৈছে, ইণ্টাৰনেশ্যনেল টেষ্ট মেচ কোন চনত প্ৰথম অনুষ্ঠিত হৈছিল? 1857 চনত, 1877 চনত, 1897 চনত, 1907 চনত। ইয়াৰ উত্তৰটো হৈছে 1877 চনত। 9 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতে কোন চনত প্ৰথম অলিম্পিক খেলত অংশগ্ৰহণ কৰিছিল? 1912 চনত, 1916 চনত, 1920 চনত, অপশ্যন ডি 1924 চনত। ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি 1916 চনত। 10 নম্বৰ প্ৰশ্নটো হৈছে, মহেশ ভূপতি কোনবিধ খেলৰ বাবে বিখ্যাত? অপশ্যন এ ক্ৰিকেট, অপশ্যন বি ফুটবল, অপশ্যন চি দবা, অপশ্যন ডি টেনিছ। ইয়াৰ উত্তৰটো হৈছে ডি টেনিছ। 11 নম্বৰ প্ৰশ্নটো হৈছে, বিশ্বনাথ আনন্দ নামটো কি খেলৰ সৈতে জড়িত? অপশ্যন এ ক্ৰিকেট, অপশ্যন বি দবা, অপশ্যন চি হকী, অপশ্যন ডি লেখক। ইয়াৰ উত্তৰটো হৈছে বি দবা খেল। আজিৰ ভিডিঅ'টো ইমানেই। লগ পাম এটা নতুন ভিডিঅ'ত। ধন্যবাদ। জয় অসম।